মোৰ গাঁও দিহিঙীয়া শ্ৰী শৰৎ চন্দ্ৰ দাস। আগৰে এটি মোৰ সংস্কাৰ ৰাইজৰ ওচৰত কৰিলোঁ নমস্কাৰ। যিখিনিৰ পৰাই চলি থাকে সেইখিনি কৰি থাকোঁ, যিটো হাই লিচত কামটো কৰি থাকোঁ পিছত। এইবাৰৰ ইলেকশ্যন মাথাই নকৰে কানেকশ্যন। কি আচৰিত কথা, ঘূৰি যায় ঘূৰাই মাথা। পঞ্চায়ত দিলে ফালি, মাজে মাজে দিছে আকৌ ডাঙৰ ডাঙৰ আলি, এতিয়া কাকো পাৰিব নোৱাৰে গালি। আৰু এইবাৰৰ ভোট বংশ পৰম্পৰা ভোট, সেইটো লাগছে য'ত কোনোবাই খেলা লত আৰু কাপোৰ বুকুত মান দিয়া সত, এইটোৱে ডাঙৰ য'ত। এতিয়া ৰণত যোনে যাব চিনি, ওচৰত যাব নোৱাৰা ভোট লৈছে হয় কিনি, আৰু তো কোনোদিনেই নাপাওঁ চিনি। তাৰ পিছত আহি গ'ল লিচত। এটাই পারবি যা চৰকাৰৰ আঁচনি আকৌ কৰিছে বাছনি, হালকাই ধৰাত পৰিব, হালকাই ঘৰে ঘৰে চেক কৰিব। শুনিয়া শুনিয়া মন দুখন বাল্য বিবাহৰ বিৱৰণ, কি যি কৰোঁ কি নকৰোঁ মাথাই ভাবি নাপাই পাৰ, গোটাই অসমত লাগি গ'ল হাহাকাৰ। চৰকাৰে এনেকৈ ওলালা লিষ্ট, বৰপেটাত পালা 120, কামৰূপত 70 পৰা পালা 80, তলে তলে আমাক কামাৰ মাৰি খাচি। যিগিলা ছোৱালী পলাই গেছি ঘৰত আহি জমা হৈছি, গম পাই যদি হৈছি ঘৰতেই ফেলব খচি, সিহঁতৰো ভাগৰ পালি হৈছি। বিয়া কৰাই তলত গ'লে চাইছিলোঁ এতিয়ালৈ জেলুক গ'ল, কিন্তু খালাচ কৰা নাই, পিছত কৰে হাই হাই। যিও যায় চৰ কৰি পুলিচে নাই বাটত ধৰি, এনেকৈ 2জন টেনশ্যনত গেছি বাহিৰত মৰি। এই হ'ল স্বচ্ছ ভাৰত, ভাত থকা কৰাত লেটি লেটি কাটটো, বাল্য বিবাহ পাতাৰ পিঠি ফাটটো, আৰু লগে লগে জেল খাটটো। এইটো হ'ল মোৰ সংস্কাৰ। কম বয়সত ছোৱালী বিয়া নিদিবা, বাৰে বাৰে নমস্কাৰ। কম বয়সত ছোৱালী বিয়া নিদিবা, বাৰে বাৰে নমস্কাৰ।